এই ভিডিওটো সেইসকল অভিভাৱকসকলৰ কাৰণে যিসকল পেৰেণ্টে অকল সন্তানক ডাঙৰ দীঘল কৰিবলৈ এই তিনিটা বস্তুত ফ'কাছ কৰে। এটা হ'ল কমফৰ্ট জোনত, যাতে তেওঁলোকৰ কোনো ধৰণৰ কোনো অসুবিধা নহয় তেওঁলোকে কাম কাজ কৰোঁতে বা তেওঁলোকে পঢ়া শুনা কৰোঁতে। নাম্বাৰ 2টো হৈছে তেওঁলোকে সদায় সন্তানৰ কৰ্মৰ কাৰণে প্ৰটেকশ্যন কৰি থাকে। নাম্বাৰ 3টো হৈছে তেওঁলোকে সদায় ভাবে যে মোৰ সন্তান যাতে সদায় আনন্দিত হৈ থাকে, হেপী হৈ থাকে। এই ৱৰ্ল্ডখন কিন্তু এই দুনিয়াখন কিন্তু আপোনাৰ সন্তানৰ কাৰণে কোমলকৈ সজাই থোৱা হোৱা নাই। যদি আপুনি আপোনাৰ সন্তানক কিমান সফ্টলি ডাঙৰ দীঘল কৰি আছিলে তেতিয়াহ'লে এদিন আপুনি সহ্য কৰিব নোৱাৰা হ'ব। কিয়নো এদিন আপুনি নাথাকিব বা আপুনি অধিক বৃদ্ধ হৈ যাব, তেতিয়া আপোনাৰ সন্তানৰ হৈ পেলাই কোনো ফাইট কৰা নাথাকিব। 2 নম্বৰটো হৈছে আপোনাৰ সন্তানৰ যিকোনো কাম কাজৰ কাৰণে যে ডিচিশ্যন ল'বলগীয়া মানুহজন কোনো নাথাকিব। 3 নম্বৰটো হৈছে আপোনাৰ সন্তানৰ কাম কাজৰ বাবে যিখিনি আপুনি প্ৰটেকশ্যন কৰিছিলে, এতিয়া সেই প্ৰটেকশ্যন কৰা তেওঁৰ যিবিলাক কনচিকুৱেঞ্চেছ আছে তাৰ পৰা প্ৰটেক্ট কৰা কোনো নাথাকিব। ৰিয়েল পেৰেণ্টিং মানে সন্তানক প্ৰটেক্ট কৰা নহয়, অনলি প্ৰিজাৰ্ভেশ্যন নহয়। ৰিয়েল পেৰেণ্টিং মানে প্ৰিপেয়াৰিং, মানে সন্তানক তৈয়াৰ কৰা।